মাই ডিয়াৰ অল আৰু আজি এটা মোষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আছোঁ CMAAAৰ বিষয়ে চ' ভিডিঅ'টো একদম আপুনি স্কিপ নকৰিব ভিডিঅ'টো চাব আৰু যিসকলে এপ্লাই কৰিছিলে চিফ মিনিষ্টাৰ্ছ আত্মনিৰ্ভৰ অসম তেতিয়াহ'লে এইটো ভিডিঅ' নিশ্চয় বহুত বেছি ইম্পৰ্টেণ্ট হয় চ' ভিডিঅ'টো চাব তাৰ মানে কি হয় আমি সদায় কৈ থাকোঁ যে চিভিল স্ক'ৰ ক্ৰেডিট স্ক'ৰ আমাৰ চিভিল স্ক'ৰটো বা কেনেকুৱা আমি কেনেকৈ চাম কি কৰিম তো এনেকুৱা এটা আমাৰ কনফিউজন বহুত লাগি আছে কাৰণ এইবাৰ আমি শুনিবলৈ পালোঁ যে CMAAAৰ যিটো টকা সেই টকাটো মানে চ' 6 ফেব্ৰুৱাৰীৰ পৰা টকাটো বিতৰণ কৰিম বুলি কৈছে আমাৰ CM ছাৰে চ' সেইকাৰণে আমি সকলোৱে উত্তেজিত হৈ আছোঁ মানে বহুত উৎসুক হৈ আছোঁ আৰু চ' এইবাৰ আমাৰ নামবিলাক আহে নে নাই চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম 2.0 আৰু সেয়েহে আমাৰ যিটো মানে চিভিল স্ক'ৰ বা যিটো আমাৰ ক্ৰেডিট স্ক'ৰ সেইটোক আমি নিজেই চাব পাৰিম আমি য'ত এপ্লাই কৰিছিলোঁ যিটো ৱেবছাইট যোগে আমি এপ্লাই কৰিছিলোঁ সেইটো ৱেবছাইটতে আমি সেইটো চাব পাৰিম যদিহে কোনোবা বেনিফিচিয়াৰী যিয়ে এপ্লাই কৰিছিল চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম 2.0 তেতিয়াহ'লে বলক মই দেখুৱাই দিম আমি সেই চিভিল স্ক'ৰটো বা আমি চিভিল ৰিপৰ্টটো আমি কেনেকৈ চাম আৰু ক'ত পাম তেতিয়াহ'লে বলক মই ভিডিঅ'টো এতিয়া আমি আৰম্ভ কৰোঁ প্ৰথমতে গুগল ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ম তাৰপিছত ইয়াতে চাৰ্চ বাৰত লিখি দিছোঁ CMAAA লিখি গ' কৰি দিছোঁ ইয়াতে চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0 আহিছে ইয়াৰ ওপৰত ক্লিক কৰিছোঁ এনেকুৱা এটা পেজ খোল খাব আৰু এইটো পেজত য'ত লগইন লিখা আছে ইয়াত যাব লাগিব আৰু লগইনত ক্লিক কৰি আৰু লগইন পেজটো অহাৰ পিছত ইয়াতে যিটো নাম্বাৰেদি আমি এপ্লাই কৰিছিলোঁ সেইটো নাম্বাৰ ইয়াতে টাইপ কৰিব লাগিব তাৰপিছত ইয়াত লিখা আছে লগইন উইথ OTP এইটো ক্লিক কৰিছোঁ আৰু ইয়াতে যিটো নাম্বাৰ ডিছপ্লে হৈ আছে এইটো ইয়াত লিখি দিব লাগিব 921768 চেণ্ড OTP ৰ ওপৰত ক্লিক কৰিছোঁ ইয়াতে এটা OTP আহিছে 8401 আৰু এইটো ইয়াত লিখি দিছোঁ 8401 আৰু ইয়াত থকা নাম্বাৰটো ইয়াত প্ৰেছ কৰি দিছোঁ 218383 তাৰপিছত ছাবমিট OTP ৰ ওপৰত ক্লিক কৰিছোঁ ইয়াতে আমি যিটো ছাবমিট কৰিছোঁ সেই ছাবমিট কৰাৰ যিখন পেজ সেই পেজখন ইয়াতে শ্ব' কৰিছে আৰু শ্ব' কৰাৰ পিছত এইটো হৈছে এপ্লিকেশ্যন নাম্বাৰটো আৰু ইয়াতে দিয়া আছে ছাবমিটেড এনেকৈ লিখা আছে তো ইয়াতে আমি যিটো উদ্দেশ্য লৈ ভিডিঅ'টো বনাইছোঁ আমাৰ চিভিল স্ক'ৰটো বা ক্ৰেডিট স্ক'ৰটো কিমান সেইটো তো চিভিল স্ক'ৰটো আমাৰ কিমান আছে সেইটো সকলোৱে চেক কৰিব পাৰিব আৰু চেক কৰিবৰ কাৰণে ইয়াতে আমাৰ যিটো নাম্বাৰটো আছে এপ্লিকেশ্যন নাম্বাৰটো ইয়াৰ সফালে দি লিখা আছে একশ্যন আৰু একশ্যনৰ তলত এটা এনেকুৱা কাৰ্চিন নিচিনা আছে এইটোৰ ওপৰত ৰোটেট চিনটো একচুৱেলি কাৰ্চিন নহয় এইটো ৰোটেট চিন হয় ৰোটেট কাৰ্চিন ইয়াৰ ওপৰত একবাৰ প্ৰেছ কৰি দিছোঁ আৰু প্ৰেছ কৰাৰ লগে লগে আমি কেতিয়া এইটো এপ্লাই কৰিছোঁ কেতিয়া ছাবমিট কৰিছোঁ তাৰপিছত এইটো আমাৰ ইণ্টাৰভিউটো কেতিয়া হৈছে ইণ্টাৰভিউ হৈছে নে নাই কেইবাৰ ইণ্টাৰভিউ সুধিছে এইবিলাক গোটেইখিনি আহিছে এই বস্তুটো আহিছে তো এই বস্তুটো ইয়াতে ক্ল'জ কৰি দিলোঁ আৰু য'ত এপ্লিকেশ্যন নাম্বাৰটো আছে ইয়াৰ ওপৰত একবাৰ টাচ কৰি দিম বা একবাৰ আমি ক্লিক কৰি দিছোঁ আৰু ক্লিক কৰাৰ পিছত আমাৰ যিটো এপ্লিকেশ্যন ফৰ্মখন এইখন ইয়াতে অ'পেন হ'ব আৰু তলত আমি স্ক্ৰল কৰিলোঁ তলত লিখা আছে এইটো লিখা আছে চিভিল স্ক'ৰ অফ দ্য এপ্লিকেণ্ট 000-1 লিখা আছে ইণ্টাৰভিউ কমপ্লিটেড তাৰ মানে এইটো মানে কি হয় বুজায় যদিহে আমি আগতে কেতিয়াবা লোন লৈছিলোঁ বা আমি লোনটো ক্লিয়াৰলি মাৰি দিছোঁ বা আমি লোন লোৱাই নাই তেতিয়াহ'লেও কিন্তু চিভিল স্ক'ৰটো এনেকৈ শ্ব' কৰিব 000-1 সাধাৰণতে চিভিল স্ক'ৰটো 300 পৰা ষ্টাৰ্ট হয় 900লৈকে তো 300 350 400 500 650 এইটো ইমান এটা ভাল চিভিল স্ক'ৰ নহয় এইবিলাক চিভিল স্ক'ৰ ইমান এটা ভাল বুলি নকয় তো 650 to 700 অলপ ভাল হয় আৰু 700 পৰা 750টো ভাল আৰু 750ৰ ওপৰত যদি যায় সেইটো হৈছে ভেৰি গুড মানে এক্সিলেণ্ট হয় তো 750ৰ ওপৰত 900 পৰ্যন্ত সেইটো মানে বহুত ভাল এটা স্ক'ৰ যদিহে লোন লোৱা থাকে বা আমি লোন লওঁ তেতিয়াহ'লে সেনেকুৱা ধৰণৰ এটা অপশ্যনতে শ্ব' কৰিব আৰু চিভিল স্ক'ৰ যদি বেয়া হয় তেতিয়াহ'লে আমাৰ 650ৰ তলত থাকিব আৰু ইয়াত যে লিখা আছে চিভিল স্ক'ৰ অফ দ্য এপ্লিকেণ্ট 000-1 এইটোৱে বুজাইছে যে লোনটো মানে লোৱাই নাই আৰু যদিও কেতিয়াবা লোন লোৱা আছিলে যদিও কেতিয়াবা লোনটো লোৱা হৈছে সেইটো মানে বহুদিন আগতে সেইটো লোনটো মানে ক্লিয়াৰ হৈ গৈছে 4 to 5 বছৰ আগত লোনটো ক্লিয়াৰ হৈছে তেতিয়াহ'লে তাত এনেকুৱা শ্ব' কৰিব চিভিল স্ক'ৰ অফ দ্য এপ্লিকেণ্ট চ' অল বেনিফিচিয়াৰী অফ চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসমৰ সকলো বেনিফিচিয়াৰী বা কেণ্ডিডেট যিবিলাকে এপ্লাই কৰিছিল সিহঁতে যদি চাব ইচ্ছা কৰে যে মোৰ চিভিল স্ক'ৰটো কিমান তেতিয়াহ'লে সেইটো ইয়াতে চেক কৰি চাব পাৰিব এনেকৈ ইয়াতে শ্ব' কৰিছে চ' বন্ধুসকল থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে